নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাৰ সকলোকে মোৰ এই জেনেৰেল নলেজ ইন আছামিজ অসমীয়াত সাধাৰণ জ্ঞান চেনেলটিলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে যে বৰ্তমান সময়ত সাধাৰণ জ্ঞানৰ প্ৰয়োজন কিমান, কিন্তু সেই হিচাপত মানুহৰ মাজত বা মানুহৰ মগজুত সাধাৰণ জ্ঞানৰ পৰিসৰটো বহু কমকৈ দেখিবলৈ পোৱা যায়। এই সাধাৰণ জ্ঞানৰ পৰিসৰটো মানুহৰ মাজত বহলাবলৈ মই মোৰ এই জেনেৰেল নলেজ ইন আছামিজ চেনেলটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। মোৰ এই চেনেলটোত সাধাৰণ জ্ঞানসমূহৰ উপৰিও কিছুমান মই ব্লগো আপলোড কৰি থাকিম। গতিকে সাধাৰণ জ্ঞান জানিবলৈ আৰু ব্লগসমূহ পাই থাকিবলৈ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি আৰু ভিডিঅ'সমূহ ভাল লাগে আপোনালোকে ভিডিঅ'সমূহত লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আজি আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো আপোনালোকলৈ আগবঢ়ালোঁ। প্ৰথম প্ৰশ্নটো আহিছে, অসমৰ প্ৰধান নদী কি কি? অসমৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। আৰু ব্ৰহ্মপুত্ৰ নৈৰ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ আৰু বৰাক নৈৰ দৈৰ্ঘ্য হৈছে 900 কিলোমিটাৰ। যে অসমৰ প্ৰধান নদী মূলতঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক, আৰু ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ আৰু বৰাক নৈৰ দৈৰ্ঘ্য হৈছে 900 কিলোমিটাৰ। দ্বিতীয় প্ৰশ্নটোৰ ফালে আগবাঢ়িছোঁ। দ্বিতীয় প্ৰশ্নটো আহিছে, ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি ক'ৰ পৰা হৈছে? ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি ক'ৰ পৰা হৈছে? যে ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি স্থান হৈছে হিমালয়ৰ মানস সৰোবৰৰ পৰা অলপ পূবফালে থকা তামচুক খাম্বা নামৰ এটা হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি হৈছে। ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি স্থান হৈছে হিমালয়ৰ মানস সৰোবৰৰ পৰা অলপ পূবফালে থকা তামচুক খাম্বাৰ নামৰ এটা হিমবাহ। এই হিমবাহটোৰ পৰাই ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি হৈছে। এইবাৰ আহিছোঁ তৃতীয় প্ৰশ্নটোৰ ফালে। তৃতীয় প্ৰশ্নটো আহিছে, ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কেইখন কি কি আৰু ইয়াৰ দৈৰ্ঘ্য কিমান? যে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কেইখন কি কি আৰু দলং কেইখনৰ দৈৰ্ঘ্য কিমান? ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কেইখন হৈছে শৰাইঘাট দলং, কলীয়াভোমোৰা দলং, নৰনাৰায়ণ সেতু আৰু বগীবিল দলং। শৰাইঘাট দলংখনৰ দৈৰ্ঘ্য হৈছে 1295 মিটাৰ, কলীয়াভোমোৰা দলংখনৰ দৈৰ্ঘ্য হৈছে 3.15 কিলোমিটাৰ, নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য হৈছে 2.284 কিলোমিটাৰ আৰু বগীবিল দলংখনৰ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কেইখন হৈছে শৰাইঘাট দলং, শৰাইঘাট দলঙৰ দৈৰ্ঘ্য হৈছে 1295 মিটাৰ, কলীয়াভোমোৰা দলং, কলীয়াভোমোৰা দলঙৰ দৈৰ্ঘ্য হৈছে 3.15 কিলোমিটাৰ, নৰনাৰায়ণ সেতু, নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য হৈছে 2.284 কিলোমিটাৰ আৰু বগীবিল দলং, বগীবিল দলঙৰ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ। 4 নম্বৰ প্ৰশ্নটোৰ ফালে আগবাঢ়িছোঁ। 4 নম্বৰ প্ৰশ্নটো আহিছে, ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদীসমূহ কি কি? যে ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদীসমূহ কি কি? ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদীসমূহ হৈছে সোৱণশিৰি, জীয়া ভৰালী, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, দিচাং, দিখৌ, ভোগদৈ, ধনশিৰি, কপিলী, জীয়াঢল, ৰঙানৈ, চম্পাৱতী আদি। ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদীসমূহ হৈছে সোৱণশিৰি, জীয়া ভৰালী, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, দিচাং, দিখৌ, ভোগদৈ, ধনশিৰি, কপিলী, জীয়াঢল, ৰঙানৈ, চম্পাৱতী আদি। 5 নম্বৰ প্ৰশ্নটোৰ ফালে আগবাঢ়িছোঁ। 5 নম্বৰ প্ৰশ্নটো আহিছে, ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপসমূহ কি কি আৰু ইয়াৰ মাটিকালি কিমান? যে ব্ৰহ্মপুত্ৰ নৈৰ প্ৰধান নদীদ্বীপসমূহ কি কি আৰু ইয়াৰ মাটিকালি কিমান? ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ হৈছে মাজুলী আৰু উমানন্দ। মাজুলীৰ মাটিকালি হৈছে 929 বৰ্গ কিলোমিটাৰ আৰু উমানন্দৰ মাটিকালি হৈছে 16.335 বিঘা। যে ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপসমূহ হৈছে মাজুলী আৰু উমানন্দ। মাজুলীৰ মাটিকালি হৈছে 929 বৰ্গ কিলোমিটাৰ আৰু উমানন্দৰ মাটিকালি হৈছে 16.335 বিঘা। 6 নম্বৰ প্ৰশ্নটো আহিছে, ব্ৰহ্মপুত্ৰ নদীখন অসমত কিমান কিলোমিটাৰ জুৰি আছে? মানে ব্ৰহ্মপুত্ৰ নদীখন অসমত কিমান কিলোমিটাৰ বিয়পি আছে? ব্ৰহ্মপুত্ৰ নদীখনৰ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ। এই 2900 কিলোমিটাৰৰ কিমানখিনি ঠাইনো অসমত বিয়পি আছে? যে ব্ৰহ্মপুত্ৰ নদীখন অসমত 725 কিলোমিটাৰ জুৰি আছে। যে ব্ৰহ্মপুত্ৰ নদীখন অসমত 725 কিলোমিটাৰ বিয়পি আছে। ব্ৰহ্মপুত্ৰ নদীখন অসমত কিমান কিলোমিটাৰ বিয়পি আছে? যে ব্ৰহ্মপুত্ৰ নদীখন অসমত 725 কিলোমিটাৰ জুৰি বিয়পি আছে।
7 নম্বৰ প্ৰশ্নটো আহিছে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈ কোন সাগৰত পৰিছে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈ বংগোপসাগৰত পৰিছে যে ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি স্থান হৈছে হিমালয়ৰ মানস সৰোবৰৰ ওচৰত তামচুক খাম্বা আৰু ইয়াৰ পৰা উৎপত্তি হৈ ব্ৰহ্মপুত্ৰ নদীখন অসম বাংলাদেশ চীন এনেকুৱাকৈ পাৰ হৈ গৈ বংগোপসাগৰত পৰিছে গতিকে আমাৰ 7 নম্বৰ প্ৰশ্নটো যে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈ কোন সাগৰত পৰিছে যে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈ বংগোপসাগৰত পৰিছে আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ শেষৰ প্ৰশ্নটো আহিছে 8 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীখন কি দেশৰ মাজেৰে বৈ গৈছে যে ব্ৰহ্মপুত্ৰ নদীখন কি দেশৰ মাজেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি স্থান হৈছে হিমালয়ৰ মানস সৰোবৰৰ ওচৰৰ তামচুক খাম্বা নামৰ এটি হিমবাহ আৰু এই হিমবাহটোৰ পৰা উৎপত্তি হৈ ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈ বংগোপসাগৰত পৰিছে এই হিমবাহটোৰ পৰা উৎপত্তি হৈ বংগোপসাগৰত পৰাতে কি দেশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীখন পাৰ হৈ গৈছে সেই দেশকেইখন হৈছে ভাৰত চীন আৰু বাংলাদেশ যে ব্ৰহ্মপুত্ৰ নদীখনে ভাৰত চীন আৰু বাংলাদেশ এই তিনিখন দেশৰ মাজেৰে পাৰ হৈ গৈছে ব্ৰহ্মপুত্ৰ নদীখনে ভাৰত চীন আৰু বাংলাদেশৰ মাজেৰে পাৰ হৈ গৈ বংগোপসাগৰত পৰিছে আজিৰ ভিডিঅ'ত এইখিনিয়ে ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট বক্সত জনাব ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানেই ধন্যবাদ